মইতো মোৰ ৰাজ্যক লৈ ট্ৰাইবেল ৰাজ্যক লৈ মই কৈ যাম অলৰেডি মই কৈছোঁৱেই মই জনজাতি হৈ জন্মিছোঁ জনজাতিৰ সংঘাত হ'ব ক্ষতি হ'ব কষ্ট হ'ব মই মাতিমেই ক্লিয়াৰ মেছেজ ক্লিয়াৰ ইয়াত কোনো কণ্ডিশ্যন নাই কোনো আপগ্ৰেডেশ্যনৰ কথা নাহে কোনো কম্প্ৰমাইজৰ কথা নাহে কোনো ফুটবেকৰ অহাৰ কথাই নাই মোৰ ঘৰ ধ্বংস হৈ যাব মই প্ৰটেক্ট কৰিব গ'লে মেক্সিমাম আপ টু চেচুৰেটি পইণ্টলৈকে আই হেভ টু ফাইট এক্সিষ্টিং ট্ৰাইবেলসকলৰ ক্ষতি হ'বনে নাই আমি ষ্টাডি কৰিলোঁ তাৰ ডিফাৰেঞ্চ অবজাৰ্ভেশ্যনখিনি আমি দেখিলোঁ বিগত সময়ছোৱাত ডিফাৰেঞ্চ অবজাৰ্ভেশ্যন আমি দেখিছোঁ কেনেকৈ ক্ষতি হৈছে কি হোৱা নাই মিনা ট্ৰাইবছৰ কথাখিনি কৈছে কি ধৰণৰ যিজন ৰঞ্জন গগৈ আমাৰ অসমৰ ৰাম মন্দিৰ অযোধ্যাৰ জাজমেণ্ট দিছে তাৰ জাজমেণ্ট তাৰ আগৰ আপুনি এটা অবজাৰ্ভেশ্যন আনকচোন গোটেইবিলাকৰ ক্ষেত্ৰত শেহতীয়া লাষ্ট 2 মাহৰ আপোনাৰ জাজমেণ্ট আনকচোন সুপ্ৰিম কোৰ্টৰ ষ্টেট গভৰ্ণমেণ্ট ভাৰত চৰকাৰ কাপোৰখিনি আনকচোন কৰি কাপোৰটো কুৱেশ্যন ইজ ডেট মানে আসাম ইনষ্টিটিউট অফ ট্ৰাইবেল ৰিচাৰ্চ এণ্ড শিডিউল ৰিচাৰ্চ ফৰ শিডিউল কাষ্ট ইন ট্ৰাইব কনষ্টিটিউটেড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট এনেকুৱা হ'ব পাৰে নেকি গভৰ্ণমেণ্ট চেঞ্জ হোৱাৰ লগে লগে আইডিঅলজি চেঞ্জ হ'ব নেকি ন হ'ব নোৱাৰে তাৰমানে পিতৃ মাতৃ ভুল কৰি থাকিব কি পুতেকে জীয়েকে কি এনেই সহ্য কৰিব নেকি চৰকাৰ থকা নথকা কথাটো অহা নাই কথাটো হৈছে ৰাইটছ অফ দ্য ট্ৰাইবেল এক্সিষ্টিং ট্ৰাইবেল কমিউনিটি ৰাইটছ অফ দ্য এবৰিজিনেল ট্ৰাইবছ আমি কি শংকা কৰিছোঁ এক্সিষ্টিং ট্ৰাইবেল ৰাইটছটো কি আছে অধিকাৰটো কি আছে ক্ৰাইটেৰিয়া কি কৈছে লকুৰ কমিটি ঠাক্কৰ কমিটি তাৰপিছত নেশ্যনেল কমিশ্যন শিডিউল ট্ৰাইব ইন এবচেঞ্চ অফ চেয়াৰপাৰ্চন ইন এবচেঞ্চ অফ চেয়াৰমেন আদাৰ যে ৰিপৰ্ট দিয়ে সেই ৰিপৰ্টটো কেনেকৈ কণ্টিনিউ হ'ব সেই ৰিপৰ্ট যদি কণ্টিনিউ হয় তেতিয়াহ'লে ইন এবচেঞ্চ অফ চিফ মিনিষ্টাৰ অসমৰ কেবিনেটটো কেনেকৈ হ'ব ইন এবচেঞ্চ অফ প্ৰাইম মিনিষ্টাৰ দেশৰ কেবিনেটটো কেনেকৈ হ'ব ইন এবচেঞ্চ অফ কেবিনেট ছেক্ৰেটাৰী কেবিনেটটো কেনেকৈ মুভ কৰিব নেভাৰ যদি ৰাজ্যপাল কৈছে আজিলৈকে পাছ কেলে হোৱা নাই হোৱাই আজি 2 বছৰ পেণ্ডিং হোৱাই 2 বছৰটো আজি পেণ্ডিং যদি ইচ এণ্ড এভৰি কণ্ডিশ্যন ক্ৰাইটেৰিয়া যদি ফুলফিল কৰি আছিল কেলে 2 বছৰ পেণ্ডিং হৈ থাকিল 3 বছৰ কেলে পেণ্ডিং হৈ আছিল সেইটো ক'লো মই কথা 2 বছৰ 3 বছৰ গৈ এই টাৰ্মটো শেষ হৈ গ'ল গৈ থাৰ্ড টাইমৰ কাৰণে আহি গ'ল লাষ্ট ইলেকশ্যনত 2019 2025 নহয় 2019 কাম কৰিছিল 5 বছৰ কেলে পেণ্ডিং হৈ থাকিল 1960 অৰ্ডিনেন্স আহিল কেলে খাৰিজ হৈ গ'ল তাৰমানে চামথিং ইজ ৰং কিবা নহয় কিবা ভুল থাকিব লাগিব মইতো মোৰ ৰাজ্যক লৈ ট্ৰাইবেল ৰাজ্যক লৈ মই কৈ যাম অলৰেডি মই কৈছোঁৱেই মই জনজাতি হৈ জন্মিছোঁ জনজাতিৰ সংঘাত হ'ব ক্ষতি হ'ব কষ্ট হ'ব মই মাতিমেই ক্লিয়াৰ মেছেজ ক্লিয়াৰ ইয়াত কোনো কণ্ডিশ্যন নাই কোনো আপগ্ৰেডেশ্যনৰ কথা নাহে কোনো কম্প্ৰমাইজৰ কথা নাহে কোনো ফুটবেকৰ অহাৰ কথাই নাই মোৰ ঘৰ ধ্বংস হৈ যাব মই প্ৰটেক্ট কৰিব গ'লে মেক্সিমাম আপ টু চেচুৰেটি পইণ্টলৈকে আই হেভ টু ফাইট ইটছ ক্লিয়াৰ মানে চৰকাৰখনে এইটো জনজাতি বিৰোধী সিদ্ধান্ত ল'লে বুলি ভাবে নেকি জনজাতি বিৰোধী অসমীয়া ভূমিত্বৰ বিৰোধী কথাটো অহা নাই কথাটো হৈছে আগৰ এক্সপাৰ্টসকলে কি অবজাৰ্ভেশ্যনবিলাক দিছে কি যুক্তিৰ সংবিধান চলি আহিছে তেতিয়াহ'লে যদি এনেধৰণে সলনি কৰি থকা যায় তেতিয়াহ'লে দেখোন এটা সময়ত গৈ পেলাই সংবিধান হৈ নাথাকিব তেতিয়াহ'লে মই এটা সময়ত আপুনি এটা সময়ত প্ৰাইম মিনিষ্টাৰ হৈ গ'ল তে প্ৰিএম্বলটো সলাই দিয়ক ইজ ইট পচিবল পচিবিলিটি ফিজিবিলিটি থাকিলে বোলে কৰি দিব পৰা নাযায় কাৰোবাৰটো কেতিয়া সম্ভৱ নহয় তেতিয়াহ'লে আমি কেলে কৈ আছোঁ অসমখন আকৌ ভাগ হ'ব নালাগে বুলি হোৱাই